তোমালোক সকলো অৱগত যে বৰ্তমান সমগ্ৰ বিশ্ব কোভিডৰ আতংকিত হৈছে বা কোভিডৰ দ্বাৰা আক্ৰান্ত হৈছে আমি সকলো অৱগত। গতিকে আমি তোমালোকক প্ৰতিদিনে শ্ৰেণীকোঠাত যিদৰে আগতে পাঠদান দি আছিলোঁ, এতিয়া আমি সেই শ্ৰেণীকোঠাৰ পৰা বিৰত থাকিবলগীয়া হৈছে। তাৰ বাবে আমি ডিজিটেল পদ্ধতিৰ অৱলম্বন কৰিবলগীয়া হৈছে। গতিকে আজি আমি তোমালোকক এই মাধ্যমৰ যোগেদি তোমালোকৰ 10ম শ্ৰেণীৰ এটা পাঠৰ কিছু কথা তোমালোকৰ আগত আমি ক'বলৈ গৈছোঁ। আৰু যিটো মাধ্যমৰ যোগেদি আমি তোমালোকলৈ কথাখিনি প্ৰেৰণ কৰিছোঁ, যদি তোমালোকে এইখিনি শুনি ভাল পোৱা বা উপকৃত হোৱা, তেতিয়াহ'লে এই চেনেল তোমালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰিবা। আমি পৰৱৰ্তী সময়ত আৰু তোমালোকৰ দৰকাৰী তেনেকুৱা ভিডিঅ' ইয়াত দিবলৈ চেষ্টা কৰিম। আমি আজি পাঠৰ মূল কথালৈ আহিব বিচাৰিছোঁ। আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু আছে। তোমালোকে ৰাতিপুৱা শুই উঠা বা গধূলিলৈকে আমি বিভিন্ন ধৰণৰ বস্তুৰ লগত আমি জড়িত হওঁ। এই বস্তুবিলাকক তোমালোকে তাৰ ভিতৰতে কিছুমান বস্তু আন কিছুমানতকৈ অকণমান বেলেগ হয়। এতিয়া চাপ'জ তোমালোকক মই এটা দেখুৱাইছোঁ, এইটো পুৰণাত এটা গ্লাছ এটা আছে। এইটো কিহেৰে নিৰ্মিত বাৰু তোমালোকে ধৰিব পাৰিছানে? কিহেৰে নিৰ্মিত ধৰিব পাৰিবা তোমালোকে? এইটো আমি সাধাৰণতে ষ্টীলৰ গিলাচ বুলি কওঁ। এটা ষ্টীলৰ এটা ধাতু হৈছে, ধাতু বুলি ক'লে এইটো শংকৰ ধাতু হ'লেও এটা ধাতু। আনহাতে আমি এনেকুৱা কিছুমান ৰাতিপুৱা শুই উঠি এটা ব্ৰাছ এটা লৈ আহোঁ, পেষ্ট অকণ লগাই লওঁ, দাঁত ব্ৰাছ কৰোঁ। সেই সময়ত আমি যিকেইটা বস্তু হাতত লৈছিলোঁ তাৰ লগত এইটো কিন্তু পাৰ্থক্য আছে। যেনেকুৱা এইটো আমি সাধাৰণতে প্লাষ্টিকৰ ইউজ কৰোঁ, গতিকে সেইটো আমি কেতিয়াও ধাতু বুলি নকওঁ। এতিয়া আমাৰ চাৰিওফালে থকা বিভিন্ন বস্তুবিলাকত আমি ধাতু আৰু অধাতু হিচাপে ভাগ কৰিব পাৰোঁ। গতিকে আজি তোমালোকক মই আমাৰ 10ম শ্ৰেণীৰ যিটো পাঠ আছে ধাতু আৰু অধাতু, তাৰ বিষয়ে ধাতুবিলাকৰ ধৰ্ম, অধাতুৰ ধৰ্ম, তাৰ বিষয়ে কিছু কথা কম। ধাতু আৰু অধাতুৰ ধৰ্ম বুলি ক'লে দুই প্ৰকাৰ ধৰ্ম পোৱা যায়, ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম। আজি তোমালোকৰ মই প্ৰথমে ভৌতিক ধৰ্মবিলাকৰ বিষয়ে আলোচনা। এতিয়া ভৌতিক ধৰ্ম বুলি ক'লে প্ৰথমে আহিব ধাতুবিলাকৰ বিষয়ে আমি প্ৰথমে ক'বলৈ গৈছোঁ যে ধাতুবিলাকৰ অৱস্থাটো কেনেকুৱা অৱস্থাত ইহঁতক পোৱা যায়। প্ৰথম আমি অৱস্থাটো যদি চাওঁ, তেতিয়া দেখিম যে ধাতুবিলাক তোমালোকে চৌপাশে ধাতু বুলি ক'লে তোমালোকৰ মনলৈ ধাতুবিলাকৰ নামবিলাক আহিবই, ইউ, কপাৰ, হয়নে? আমি কিছুমান ধাতু আকৌ অলংকাৰ হিচাপে ব্যৱহাৰ কৰোঁ, সোণ, ৰূপ, এইবিলাক সকলোবিলাক ধাতু। গতিকে এই ধাতুবিলাক আমি দেখি থকা ধাতুবিলাক সাধাৰণতে কেনেকুৱা হয়? গোটা হয়। সিহঁতৰ সাধাৰণতে অৱস্থাটো গোটা অৱস্থাত পোৱা যায়। কিন্তু তাৰ কিছুমান ব্যতিক্ৰম আছে, নথকা নহয়। এনেকুৱা এটা ধাতু আছে যিটো গোটা নহয়, সেই ধাতুটোৰ নাম হৈছে মাৰ্কাৰী বুলি। গতিকে সাধাৰণতে কিন্তু ধাতুবিলাক গোটা অৱস্থাত পোৱা যায়। তাৰপিছত আমি যদি 2 নম্বৰ ধৰ্মলৈ যাওঁ, ধাতুবিলাক মই তোমালোকক যিটো বস্তু অলপ দেখুৱাইছিলোঁ, ষ্টীলৰ গিলাচ এটা বা অন্যান্য তোমালোকে যিবিলাক আমি অলংকাৰ হিচাপে পিন্ধো, সোণৰ, ৰূপৰ অলংকাৰবিলাক চিকমিকাই। আৰু কিছুমান ধাতু দেখিবলৈ ইমান চিকমিকা নহয় যদি ধাতুৰ টুকুৰাটো লৈ যদি তুমি বালিয়া কাগজ বা চেণ্ড পেপাৰ দি চাফা কৰি দিয়া বা অন্য কিবা বস্তু যদি চাফা কৰি দিয়া, তেতিয়া ধাতুটো দেখিবলৈ অকণমান চিকমিকাই হৈছে। সেইটো এটা ধাতুৰ ভৌতিক ধৰ্ম। এই চিকমিকনিটোক আমি কি বুলি কওঁ? ধাতৱীয় ত্ৰুটি বুলি কোৱা হয়। ধাতুৰ বাহিৰে অন্য তেনেকুৱা ত্ৰুটিটো দেখিবলৈ পোৱা নাযায়। 3 নম্বৰ তোমালোকে জানিবলগীয়া কথাটো হৈছে ঘনত্ব। ধাতুবিলাক তুলনামূলকভাৱে ধাতুবিলাকৰ ঘনত্বটো বেছি। তাৰপিছত আহিলে আমি ধাতু বুলি কওঁতে এইটো কটাৰীখন দিছে নহয় তোমালোকে? কটাৰী আমি যিকোনো বস্তু কাটো, হয়নে বাৰু? কটাৰীখনক আমি সাধাৰণতে বেলেগ বস্তু এটা কাটো, কটাৰী আমি যিকোনো বস্তু কাটো, কটাৰীয়ে কাটো। আৰু তুমি লক্ষ্য কৰিলে চালে বা ধাতুবিলাক যদি ফুটুকাই চোৱা দেখিবলৈ পাবা যথেষ্ট কঠিন হয় ধাতুবিলাক। ধাতুৰ এইটো এটা ধৰ্ম। ধাতুবিলাকৰ যিটো আমি কাঠিন্যতা বুলি কওঁ, ধাতুবিলাক সাধাৰণতে অলপ তুলনামূলকভাৱে কঠিন হয়, কিন্তু
সকলোতে থাকে এনেকুৱা ধাতু আছে যিবিলাক খাৰ ধাতু সোডিয়াম পটাছিয়াম এইবিলাক কিন্তু ইমান কঠিন নহয় কোমল তুমি হাতেৰে মোহাই পেলাব পাৰিবা আৰু কটাইয়ে কাটিব পাৰিবা এই ধাতুটো কটাইয়েও কাটিব পাৰিবা ইমানেই কোমল হয় কিন্তু সাধাৰণতে ধাতুবিলাক অলপ কঠিন হয় গলনাংক মানে বুজি পাইছাই তোমালোকে যিটো উষ্ণতাৰ পদাৰ্থ এটা গলিবলৈ আৰম্ভ কৰে তাৰ গলনাংক বুলি কওঁ গতিকে ধাতুবিলাকৰ গলনাংক সাধাৰণতে উচ্চ হয় তাক আমি সহজে তাপ প্ৰয়োগ কৰি পেলাব নোৱাৰোঁ কিন্তু কিছুমান আকৌ তাৰ ব্যতিক্ৰম থাকিবই এনেকুৱা ধাতু আছে সেইবিলাক ধাতু কিন্তু যেনে প্ৰথম বৰ্গৰ যিবিলাক ধাতু সোডিয়াম এইবিলাক আকৌ তাৰ গলনাংকটো কম সহজে হয় যি নহওক তাৰপিছত আমি আহিলোঁ আন এটা ধৰ্মলৈ উত্তলাংক ধাতুবিলাকৰ উত্তলাংক বহুত বেছি আমি জানো যে পানী 100 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত উতলে আমি সকলোৱে জানো হয়নে বাৰু কিন্তু ধাতু এটা উতলা মানে তোমালোকে কল্পনা কৰাচোন লোহা এটুকুৰা যদি আমি গৰম কৰি উতলাবলৈ যাওঁ লোহাৰ 100 ডিগ্ৰী বা আমি জুইত কেৰাহী এখনত লৈ লোহা যদি গৰম কৰি থাকোঁ উতলিব জানো বা কেতিয়াবা আমি তাক গলিত অৱস্থালৈ পাম নাপাম তাৰ বাবে যথেষ্ট বেছি তাপ প্ৰয়োগ কৰিব লাগিব অৰ্থাৎ তাৰ গলনাংকটো বহুত বেছি ধাতুবিলাকৰ আন এটা অতি দৰকাৰী ইম্পৰ্টেণ্ট ধৰ্ম আছে কি তোমালোকে গম পাইছা আমি ব্যৱহাৰ কৰি থকা বেছিভাগ বস্তুৱে ধাতুৰে বনাইছে এই কটাৰীখন যে দেখুৱাইছিলোঁ আমি জানো যে এইটো লোহা বনোৱা হৈছে বা আইৰণ ইয়াত কিন্তু এটা নিৰ্দিষ্ট আকৃতি দিয়া হৈছে ষ্টেপ এটা আছে আমি এইটো বনাবলৈ এটা ষ্টেপ দিছোঁ ইয়াত এই ষ্টেপটো কেনেকৈ দিব পাৰি ধাতুৰ এটা বিশেষ ধৰ্ম আছে সেইটো হৈছে হাত সহনীয়তা মানে কি ধাতুটো মৰিয়াই পিটি তাক চেপেটা পাত এখনৰ নিচিনা বনাব পাৰি আৰু পাত এখন বনাই তাক বিভিন্ন ধৰণৰ আকৃতি দিব পাৰি আন এটা অতি দৰকাৰী ধৰ্ম ধাতুবিলাকক তোমালোকে জানা যে আমি তাক মিহি তাঁৰলৈ ৰূপান্তৰিত কৰিব পাৰোঁ তোমালোকে তাঁৰ বিভিন্ন ধৰণৰ তাঁৰ দেখিছা লোহাৰ এলুমিনিয়াম এইবিলাকৰ আমি তাঁৰ পাইছোঁ ধাতুবিলাকক তাঁৰলৈ ৰূপান্তৰিত কৰিব পাৰোঁ এই গুণটোক তাক কি বুলি কোৱা হয় নমনীয়তা সকলো ধাতু অৱশ্যে সমান নমনীয় নহয় তোমালোকে ব্যৱহাৰ কৰা আমি অলংকাৰ বনাবলৈ প্ৰস্তুত কৰা ধাতু ব্যৱহাৰ কৰা ধাতু কোন এই কোনটোৰ আটাইতকৈ নমনীয়তা বস্তুসমূহৰ আটাইতকৈ বেছি 1 গ্ৰাম সোণৰ পৰা 2 কিলোমিটাৰ দীঘল এটা তাঁৰ প্ৰস্তুত কৰিব পাৰে 1 গ্ৰাম সোণৰ পৰা 2 কিলোমিটাৰ দীঘল তাঁৰ বনাব পাৰে সোণৰ নমনীয়তাটো তাতকৈ বেছি তাৰপিছত আমি আন এটা ইম্পৰ্টেণ্ট ধৰ্ম আছে তোমালোকে ধাতু কথা দিলে মই ইয়াত কৰি দেখুৱাবলৈ অকণ অসুবিধা হৈছে তোমালোকে এনেও অভিজ্ঞতাৰ পৰা পাইছা যে আমি ঘৰতে আমি গেছত বা কিবা যেতিয়া ৰন্ধা বঢ়া কৰি থাকোঁ আমি কেৰাহী বা যেতিয়া তুলি থওঁ বা কোনোবাই তুলি থব কিবা কামৰ কৰিব তুমি ঘৰতে চুই দিলা হাতখন লগে লগে জ্বলি যায় তাৰমানে অন্য বস্তুতকৈ অধাতুতকৈ ধাতুৱে সহজে তাপ পৰিবহণ কৰিব পাৰে যাৰ ফলত কি কম সময়তে গোটেই কেৰাহীখন বা আমি যদি এটা লোহাৰ মাৰি এডাল যদি আমি এটা জুইত ভৰাই থওঁ আৰু একে সময়তে এডাল কাঠৰ মাৰি এডাল যদি আমি ভৰাই থওঁ আধা ঘণ্টাৰ পিছত যদি আমি দুইডাল মাৰি চুবলৈ যাওঁ কাঠৰ মাৰিডাল চুলে আমি কোনো অনুভৱেই নকৰিম বাৰু কিন্তু লোহাৰ মাৰিডাল চোৱাৰ লগে আমাৰ হাত চলিব অৰ্থাৎ ইয়াৰ ধাতুৰ তাপ পৰিবহণ কৰা ক্ষমতাও আছে গতিকে ধাতুবিলাক তাপৰ সুপৰিমাণ আনহাতে এইটো তোমালোকে নকলেও সকলোৱে জানা তথাপিও আমি ধাতু ধৰ্ম হিচাপে উল্লেখ কৰিছোঁ যে ধাতুবিলাক তাপৰ লগে লগে বিদ্যুতৰো সুপৰিমাণ এইটো এটা তাৰ প্ৰধান ধৰ্ম যে ধাতুবিলাকে বিদ্যুৎ পৰিবহণ কৰিব পাৰে কিন্তু তাৰ অৰ্থ অধাতুৱে নোৱাৰে কিন্তু এনেকুৱা ধাতু আছে যি বিদ্যুৎ পৰিবহণ কৰিব পাৰে পাবা পিছলৈ যে কাৰ্বনৰ এটা অৱৰোধ গ্ৰেফাইট বুলি কোৱা হয় গ্ৰেফাইটে কিন্তু বিদ্যুৎ পৰিবহণ কৰিব পাৰে আনহাতে মই অকণমান আগতে ক'লো তাপ পৰিবহণৰ কথা যে ক'লো যে সকলো ধাতুৱে তাপ পৰিবহণ কৰিব পাৰে কিন্তু তাৰ ভিতৰত এনেকুৱা ধাতু আছে তাপ পৰিবহণ নকৰে বা বিদ্যুৎ পৰিবহণ নকৰে এনেকুৱা ধাতু আছে সেই ধাতুটো হৈছে বিস্মাথ বুলি কোৱা ধাতুটোৱে তাপ পৰিবহণো নকৰে আনহাতে বিদ্যুৎ পৰিবহণ নকৰে দুইটাৰে কিন্তু পৰিৱেশী হয় আৰু এটা তোমালোকে মন কৰিছা যে আমাৰ ধাতু বা অধাতুৰ বস্তু যেনে মই কথা ডাষ্টাৰ এটা আছে এই ডাষ্টাৰটো যদি মই এনেকৈ মাৰিডালেৰে শব্দ কৰোঁ মৰিয়াই দিওঁ শব্দটো শুনিছা তোমালোকে শব্দটো কেনেকৈ আনহাতে যদি মই এইটো আমাৰ স্কুলৰ বেলটো ইয়াক যদি মৰিয়াওঁ
প্ৰথম আমি ডাক্তাৰটো পৰিয়ালতে কেনেকুৱা ধৰণৰ শব্দ হ'ল আৰু বেডটোত পৰিয়ালতে শব্দটো কেনেকুৱা হ'ল। এই ধাতুৰ যিটো শব্দ সৃষ্টি কৰা যিটো গুণ সেইটোক আমি কওঁ ধাতুৰ নিনাদী গুণ বুলি কোৱা হয়। ধাতুবিলাকে এটা বিশেষ ধৰণৰ ধাতৱীয় শব্দ এটা কৰিব পাৰে, সেইটো হৈছে ধাতুৰ নিনাদী গুণ, যাৰ কাৰণে আমি ধাতৱীয় শব্দটো ক'ৰবাত বাজিলে আমি কওঁ। সেইকাৰণে আমি স্কুল বা কিবা সংকেত দিবলৈ হ'লে আমি তেনেকুৱা ধাতু বজাই পেলাই সংকেত দিওঁ, যাতে বহুত দূৰলৈকে শব্দটো যায়। ইয়াত কম্পন নিজান যে শব্দ সৃষ্টি হ'বৰ কাৰণে কম্পন হ'ব লাগে, গতিকে ইয়াত কম্পনটো অলপ বেছি হয়, গতিকে আমি শব্দটো বেছি সুন্দৰভাৱে বুজাওঁ। গতিকে আমি ইতিমধ্যে তোমালোকক ধাতুৰ ধৰ্ম প্ৰায় কেইবাটাও আমি ধৰ্ম ক'লো। তোমালোকে এইখিনি মই আকৌ তোমালোকক এইখিনি গোটেইখিনি লিখি দিম যে কি কি ধৰ্ম আমি ভৌতিক ধৰ্ম আলোচনা কৰিলোঁ এতিয়ালৈকে। আৰু ইয়াৰ ভিতৰত যদি আমি লগতে অধাতুবিলাকৰ কথাও যদি অকণমান আলোচনা কৰোঁ যে অধাতুবিলাকৰ ধৰ্ম কেনেকুৱা। তুমি যদি অধাতু ধৰ্মৰ কথা চোৱা দেখিবলৈ পাবা ধাতুৰ সম্পূৰ্ণ বিপৰীত বুলি ক'ব পাৰি। দুই এটা ব্যতিক্ৰম আছে, কিন্তু প্ৰায় ক্ষেত্ৰতে ধাতুৰ সম্পূৰ্ণ বিপৰীত বুলি ক'ব পাৰি। যে সাধাৰণতে আমি ধাতুবিলাকৰ কঠিনতা কথা বা অৱস্থাটো চাওঁ, যদি ধাতুবিলাক সাধাৰণতে কঠিন বা গেছীয় অৱস্থাটো থাকে অধাতুবিলাক। কিন্তু এনেকুৱা অধাতু আছে, তৰল অধাতু আছে, ব্ৰমিন। দুই এটা ব্যতিক্ৰম থাকে বা যেই নহওক। আনহাতে তোমালোকে যদি তাৰ ঘনত্ব গলনাংকৰ কথা চোৱা তেতিয়াহ'লে তুলনামূলকভাৱে ধাতুতকৈ ইয়াৰ গলনাংক আৰু গলনাংকটো কম হয়, কঠিনতাটো কম হয়। কিন্তু এনেকুৱা আকৌ অতি কঠিন পদাৰ্থও আছে অধাতু। অকণমান আগতে কৈছিলোঁ আমি কাৰ্বন এটা অংশৰ গ্ৰেফাইট বিদ্যুৎ কুপৰিবাহী বুলি, যে কাৰ্বন আৰু এটা অংশ আছে হীৰা, ই পৃথিৱীৰ ভিতৰত আটাইতকৈ টান পদাৰ্থ, ই অধাতু। তেনেকুৱা দুই এটা ব্যতিক্ৰম থাকে বা যেই নহওক। আমি আন এটা যদি বিদ্যুৎ আৰু তাপৰ পৰিবহণৰ কথালৈ যাওঁ, অধাতুবিলাকৰ কথা ইতিমধ্যে কৈছোৱে যে তাপ পৰিবহণ নকৰে, বিদ্যুৎ পৰিবহণ নকৰে, কিন্তু গ্ৰেফাইটে কৰে, আমি কৈছোৱেই যেনেকৈ। ইয়াৰ উপৰিও ইয়াৰ নিনাদী গুণটো নাই, ঘনত্ব গলনাংক কম। গতিকে এইখিনি অধাতু মানে ধৰ্মবিলাক তোমালোকে ধাতুৰ সম্পূৰ্ণ বিপৰীত। ধাতুৰ যিখিনি আমি এইটো কৰিব পাৰে অধাতুৱে সেইটো কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ ধৰ্মবিলাক। যেই নহওক আমি গোটেই অধাতু ধৰ্মখিনিৰ লগতে তোমালোকৰ অধাতু ধৰ্মখিনি আমি সুন্দৰকৈ লিখি দিম। তোমালোকে এইটো নিজেও আকৌ এবাৰ চাই পেলাই তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু নিজেও কৰি চাব পাৰিবা। তোমালোকে ধাতুৰ ধৰ্মবিলাক পৰীক্ষা কৰি চাবলৈ সহজ। তোমালোকৰ পাঠ্যপুথিত তাৰ কেইবাটাও কাৰ্যকলাপ দিয়া আছে, প্ৰতিটো ধৰ্মৰে একোটা কাৰ্যকলাপ দিয়া আছে। তোমালোকে সেই কাৰ্যকলাপকেইটা সুন্দৰভাৱে গ্ৰহণ কৰি চাবা, তেতিয়া ধাতুৰ ধৰ্মবিলাক তোমালোকে বুজিবলৈ বা আয়ত্ব কৰিবলৈ সক্ষম হ'বা। এতিয়া কিন্তু মই এটা কথা কৈছোঁ যে যিহেতু আমি দেখিলোঁ ধাতুৰ বা অধাতুৰ ধৰ্মবিলাক, যদিও আমি কেইটামান ধৰ্মৰ বিষয়ে তোমালোকক ইতিমধ্যে কৈছোঁ, কিন্তু ব্যতিক্ৰম আছে। অৰ্থাৎ অকল ভৌতিক ধৰ্মৰ দ্বাৰা ধাতু আৰু অধাতুবিলাকক আমি চিনাক্ত কৰিবলৈ কিছু কিছু ক্ষেত্ৰত অসুবিধা হয়। গতিকে আমি ইয়াৰ পৰৱৰ্তী সময়ত যিটো আমি তোমালোকলৈ আগবঢ়াম, পিছৰ পৰ্যায়ত আমি যিটো ক্লাছ বা যিখিনি বিষয়ে আমি আলোচনা কৰিম, তাত নিশ্চয় আমি ধাতুৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম। তেতিয়া আমি ধাতু আৰু অধাতুবিলাকক পৃথক কৰিবলৈ আমাৰ বেছি সুবিধা হ'ব। আজি আমি ধাতুৰ কি কি ধৰ্মৰ বিষয়ে আলোচনা কৰিলোঁ তোমালোকক আকৌ এবাৰ মনত পেলাই দিছোঁ মই, যে ধাতুবিলাকৰ এটা ধাতৱীয় গুটি থাকে, অৰ্থাৎ দেখিবলৈ চিকমিকিয়া হয়, কাঠিন্য অৰ্থাৎ হাৰ্ডনেছ, ধাতুবিলাক সাধাৰণতে কঠিন হয়, ঘাত খহনীয়তা, অৰ্থাৎ ধাতুবিলাকক মাৰি বা পিটি বিভিন্ন ধৰণৰ আকৃতি দিব পাৰি। নমনীয়তা, ইয়াক দীঘল তাঁৰলৈ ৰূপান্তৰিত কৰিব পাৰি। তাপ পৰিবাহিতা, অৰ্থাৎ ধাতুবিলাকে তাপ পৰিবহণ কৰিব পাৰে। বিদ্যুতৰ পৰিবাহিতা, বিদ্যুৎ পৰিবহণ কৰিব পাৰে। আৰু এটা গুণ পাইছোঁ আমি নিনাদী গুণ। ইয়াত উল্লেখ নকৰা দুটা ধৰ্ম ইয়াত উল্লেখ নকৰোঁ বুলিয়ে নাই কৰা, যিকেইটা কথা মই তোমালোকক কওঁতে ক'লোঁ, গলনাংক, উদলাংক, এনেকুৱা ধৰণৰ কেইটামান কথা কৈছোঁ, যিকেইটা কথা তোমালোকৰ পাঠ্যপুথিত এইখনত দিয়া নাই। বেলেগ কিতাপত আছে, এতিয়া ধৰ্মকেইটা হয় অহা নহয়, কিন্তু মই উল্লেখ ইচ্ছাকৃতভাৱেই নকৰাকৈ কৈছোঁ।